স্বাগতম জানাইছো পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আয়ুষ্মান ভাৰত আইডি কাৰ্ড যিসকলে বনোৱা নাই সেইসকলে সোনকালে বনা, কাৰণ বছৰে 5 লাখ টকা পৰ্যন্ত লাভ কৰিব আপোনালোকে এই কাৰ্ডৰ যোগেদি, আৰু আপোনাৰ মোবাইলৰ যোগেদি কৰিব পাৰিব অতি সহজতে। ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ মই এই ভিডিঅ'টোৰ মাধ্যমতে দেখাই দিম, আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটো দেখাই দিম ভিডিঅ'টোৰ মাধ্যমতে। ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ শেষলৈ চাই থাকিব, আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু পুৰণা ছাবস্ক্ৰাইবাৰবোৰে গম পায়, আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে ঘৰে ঘৰে আয়ুষ্মান ভাৰত কাৰ্ড দিয়াৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে, আৰু চিকিৎসাৰ বাবে ৰাজ্যৰ দৰিদ্ৰ লোকে লাভ কৰিব 5 লাখ টকাকৈ। আৰু কেনেকৈ আবেদন কৰিব মই এই ভিডিঅ'টোৰ মাধ্যমতে দেখাই দিম। আয়ুষ্মান হেল্থ আইডি কাৰ্ডটো যদি বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰি আপোনালোকে টাইপ কৰিব health@ndhm.gov.in টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব নতুন এটা ৱেবছাইট আপোনালোকৰ সন্মুখতে আহি যাব, আৰু এনেকৈ আহি যোৱাৰ লগে লগে দেখিবলৈ পাইছে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আহি গৈছে। এনেকৈ আহি যাব। আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি দিম, তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আহি যাব য'ত দেখিবলৈ পাব আপোনালোকে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আয়ুষ্মান হেল্থ আইডি কাৰ্ড, আৰু এইটোৰ যোগেদি আপোনালোকে ইয়াত দেখিবলৈ পাইছে ক্ৰিয়েটিং ইণ্ডিয়ানছ ডিজিটেল হেল্থ ইক'ছিষ্টেম হেল্থ আইডি কাৰ্ড। আপোনালোকে যদি আপোনালোকে তল পিনে যাব বিচাৰে তেতিয়াহ'লে ইয়াত গোটেইখিনি তথ্য আপোনালোকে ভালকৈ জানিব পাৰিব, আৰু সেইটো লিংক মই দি দিম, আপোনালোকে গোটেইখিনি ভালকৈ পঢ়িব। আৰু আপোনালোকে আইডি কাৰ্ডটো বনাবলৈ হ'লে ইয়াত দেখিবলৈ পাইছে ক্ৰিয়েট ইউৰ হেল্থ আইডি নাও বুলি এটা অপশ্যন আছে, এই অপশ্যনত ক্লিক কৰি দিব। এই অপশ্যনত যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব আপোনালোকৰ সন্মুখতে, আৰু আহি যোৱাৰ লগে লগে আপোনালোকে জেনেৰেট ইউৰ হেল্থ আইডি, আৰু ইয়াত দেখিবলৈ পাইছে জেনেৰেট বিঅ' আধাৰ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে এইটো আধাৰ কাৰ্ডৰ যোগেদিও কৰিব পাৰিব, আৰু যদি আধাৰ কাৰ্ড নাথাকে আই ডোণ্ট হেভ আধাৰ, যদি আধাৰ কাৰ্ড নাই, ধৰক যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলে ক্লিক হিয়াৰ যিটো অপশ্যন দেখিবলৈ পাইছে এই অপশ্যনত ক্লিক কৰিও আপোনালোকে আধাৰ কাৰ্ডৰ যদি নাথাকে তেতিয়াহ'লেও বনাব পাৰিব। এনেকুৱা নহয় যে আধাৰ কাৰ্ড থাকিবই লাগিব বাধ্যতামূলক, তেনেকুৱা নহয়। যদি আধাৰ কাৰ্ড নহয় তেতিয়াহ'লে ক্লিক হিয়াৰ যিটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি আপোনালোকে ভোটাৰ আই ডি হওক বা পান কাৰ্ড হওক সেইটোৰ যোগেদিও আপোনালোকে আই ডি কাৰ্ডটো বনাব পাৰিব। আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে, মই নিশ্চয় গম পাই সকলোৰে আধাৰ কাৰ্ড ইতিমধ্যে হৈ গৈছে, তেতিয়াহ'লে ইয়াত জেনেৰেট বিঅ' আধাৰ যিটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব। এই অপশ্যনত যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ আৰু ইয়াত লিখা আছে উই উইল চেণ্ড এণ্ড OTP অন দ্য মোবাইল নাম্বাৰ লিংক টু দিছ আধাৰ। আপোনালোকে ইয়াত আধাৰ নম্বৰটো দিব লাগিব। দিয়াৰ পিছত আপোনাৰ যেতিয়া ছাবমিট কৰিব তেতিয়া এটা OTP যাব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেইটোত, আৰু তলপিনে আহিব। আহি যোৱাৰ লগে লগে ইয়াত এগ্ৰি অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত দিব লাগিব, ইয়াত টিক মাৰ্ক লগাই দিব। ইয়াত টিক মাৰ্ক এনেকৈ অলপ টাইম লোৱাৰ সময়তে এনেকৈ আহি যাব আই এম নট এ ৰবৰ বুলি আহি যাব। আপোনালোকে ভালকৈ আকৌ কৈ দিছোঁ, আপোনালোকে ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো দিব। দিয়াৰ পিছত তলপিনে আহিব, আহি এগ্ৰি অপশ্যনত ক্লিক কৰিব, আৰু এইটো অপশ্যনত ক্লিক কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছতে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক আছে সেইটো মোবাইল নম্বৰত এটা OTP যাব আপোনাৰ সন্মুখতে। OTPটো আপোনালোকে এইটো অপশ্যন ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছতে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ইণ্টাৰ ইউৰ মোবাইল নম্বৰ, আৰু এটা মোবাইল নম্বৰ দিবলৈ ক'ব আপোনাৰ। যদি আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেইটো যিকোনো এটা মোবাইল নম্বৰ দিয়াৰ পিছত ছাবমিট কৰি দিব। পুনৰ মোবাইল নম্বৰ দি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে যিটো মোবাইল নম্বৰ এতিয়া দিছিলে সেইটো ঠিক তেনেদৰে আগতে যেনেকৈ আপোনালোকে OTP আহিছিলে ঠিক তেনেদৰে
আকৌ OTP আহিব সেই OTPটো অলপ লেট হ'ব লেট হোৱাৰ পিছতে আপোনালোকে OTPটি আহি যাব অলপ সময় অপেক্ষা কৰিব লাগিব আৰু সেই OTPটো পুনৰ আপোনালোকে ইয়াত বহাই দিব বহাই দি আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৰু এটা নতুন পেজ খুলি আহিব আপোনালোকৰ সন্মুখতে আহি গৈছে ইয়াত চাওক ধুনীয়াকৈ আহি গৈছে প্ৰফাইল লেকচন হেল্থ আইডি QR কোডটো আহি যাব আপোনালোকৰ সন্মুখতে একাউণ্ট নম্বৰ আপোনালোকে ইয়াৰ যোগেদি যদি আপোনালোকে কিবা অসুবিধা পাই আছে তেতিয়াহ'লে এইটো অপচন ক্লিক কৰি এডিট কৰিব পাৰে সেট পাছৱৰ্ড মোবাইল নম্বৰ আপডেট দিব পাৰে KYC ভেৰিফিকেশ্যন কৰিব পাৰে গোটেইখিনি কৰিব পাৰিব আৰু আপোনালোকৰ হেল্থ আইডিটো ইয়াত আহি যাব ইয়াত চাওক ধুনীয়াকৈ আহি গৈছে অতি সহজতে আপোনালোকে আৰু কেনেকৈ ডাউনলোড কৰিব আপোনালোকক দেখাই দি আছোঁ ইয়াৰ আগতে আপোনালোকে যিটো দেখিবলৈ পাইছে মাই একাউণ্ট বুলি এটা অপচন আছে এই অপচনত ক্লিক কৰিব ক্লিক কৰি চাওক গোটেইখিনি আপোনালোকে ইয়াৰ পৰা সলনি কৰিব পাৰিব এডিট কৰিব পাৰিব প্ৰফাইলত যদি আপোনাৰ ধৰক নাম বা কিবা এড্ৰেছ খেলিমেলি হৈ আছে তেতিয়াহ'লে এইটো অপচনত ক্লিক কৰি এডিট কৰিব পাৰিব পিছত সেট পাছৱৰ্ডৰ যদি কিবা খেলিমেলি হৈ আছে পাছৱৰ্ড সেট কৰিব পাৰিব বেলেগ কাৰোবাৰ মোবাইল নম্বৰ দিয়া থাকিলে আপোনালোকে পুনৰ আপডেট দিব পাৰিব KYC ভেৰিফিকেশ্যন কৰিব পাৰিব হেল্থ আইডি যিটো বনাইছিলে যদি আপোনালোকে ডিলিট কৰিব বিচাৰে ইয়াৰ পৰাও ডিলিট কৰি দিব পাৰিব অতি সহজতে আপোনালোকে পাৰিব আৰু তলপিনে আহিব আপোনালোকে তলপিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ডাউনলোড হেল্থ আইডি কাৰ্ড এইটো অপচনত ক্লিক কৰি দিব ডাউনলোড হেল্থ আইডি কাৰ্ড যিটো অপচন দেখিবলৈ পাইছে এইটো অপচনত ক্লিক কৰি দিলেই আপোনাৰ আইডি কাৰ্ডটো ডাউনলোড হৈ যাব অতি সহজতে আপোনালোকে বনাব পাৰিব মই যেনেকৈ দেখাইছোঁ ষ্টেপ বাই ষ্টেপ তেনেকৈ আপোনালোকে হেৰি কৰিব ইয়াত চাওক তলপিনে ডাউনলোড হৈ গৈছে অপেন অপচনত ক্লিক কৰিব অপেন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ডাউনলোড হৈ গৈছে হেল্থ আইডি কাৰ্ডটো আৰু হেল্থ আইডি কাৰ্ডটোৰ আপোনালোকে দেখিবলৈ পাইছে হেল্থ আইডি কাৰ্ড নম্বৰ ওপৰত দেখিবলৈ পাব ইয়াত PHR এড্ৰেছ আহি যাব ডেট অফ বাৰ্থ জেণ্ডাৰ মোবাইল নম্বৰ যিটো দিছিলে সেইটো আহি যাব গোটেইখিনি অতি সহজতে আপোনালোকে কৰিব পাৰিব আৰু ঘৰে ঘৰে আয়ুষ্মান ভাৰত কাৰ্ড দিয়াৰ লক্ষ্য লৈছে চৰকাৰে আৰু এই যিটো কাৰ্ড দেখিবলৈ পাইছে এই কাৰ্ডটোৰ চিকিৎসাৰ বাবে ৰাজ্যৰ দৰিদ্ৰ লোকসকলে লাভ কৰিব 5 লাখ টকালৈকে সাহায্য লাভ কৰিব এই কাৰ্ডৰ যোগেদি যদি আপোনালোকে বনোৱা নাই সোনকালে বনাক আপোনালোকে অতি সহজতে বনাব পাৰিব আপোনাৰ মোবাইলৰ যোগেদি আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ বুজিব পাৰিছে যদি কিবা অসুবিধা হৈছে কমেণ্ট কৰি জনাব ইমান পাৰিম আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব